हेलो एवरीवन अस्सलाम वालेकुम रोहित ब्लगर नতুन এটা ভিডিঅলৈ আপোনালোকক জনাইছো আকৌ স্বাগতম তো আজি মই যাবলৈ ওলাইছো এক জায়গাত ভ্ৰমণ কৰিবলৈ আৰু সেই ভ্ৰমণটো হ'বলৈ গৈ আছে আমাৰ মন্দিৰ জাতীয় বিদ্যালয়ৰ টিচাৰ ষ্টাফৰ লগত আৰু সেই কাৰণে আমি পুৰে ৰেডি হৈ এতিয়া স্কুলত আহি উপস্থিত হৈছো গোটেইখিনি মানুহ এতিয়ালৈকে আহি পোৱা নাই আৰু তাৰ বাবে আমি ইয়াতে ৰখি আছো তেওঁলোক গোটেইখিনি আহিলে আমি একেলগে যাত্ৰাটো আৰম্ভ কৰিম এন্ড ফাইনালি সকলোবোৰ মানুহ ইয়াতে আহি উপস্থিত হৈছে আৰু আমাৰ ভ্ৰমণটোৰ বাবে প্ৰয়োজনীয় যি সামগ্ৰী লাগে হেয়া গাড়ী বান্ধি লৈ আছে আৰু আমি এজন কৈ গাড়ীত উঠি আছো আৰু এয়া সকলোৱে বাছত উঠিয়ে গান বজাই বহুত ফূৰ্তি কৰি আছিল তো আমি কোন ঠাইত ভ্ৰমণলৈ যাই আছো হেয়া জানিবলৈ হলে আপোনালোকে ভিডিঅটো এন্ডলৈকে চাই থাকিব ইফালে বাছত সকলোৱে গান বজাই ফূৰ্তি কৰি আছিল আনন্দ কৰি আছিল বাট আমি দুটা ইয়াতে বহি আছিলো কোনো ধৰণৰ ডান্স কৰে নাই এন্ড আমি সকলোৱে এনেকৈ ফূৰ্তিৰে আনন্দৰে আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছো আপোনালোকেও মোৰ লগত প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি মোৰ ভিডিঅটো এটা পেট্ৰল পাম্প দেখা পালে আৰু পেট্ৰল পাম্পত আহি আমাৰ বাস গাড়ীৰ কাৰণে প্ৰয়োজনীয় ফুয়েলখিনি ইয়াতে লৈ ললে আৰু ইফালে যাৰ ওয়াশৰুমৰ প্ৰয়োজন হৈছিল সেই সকলে ওয়াশৰুমৰ পৰা অকমান ঘূৰি আহিলে আৰু এয়া সকলোৱে ওয়াশৰুমৰ পৰা ঘূৰি আহি আছে আৰু ইফালে বাস গাড়ীখন ষ্টাৰ্ট কৰিছে আৰু হেয়া চাই মাইনাজনীয়ে ভাবি আছে আমি তাইক এৰি গুচি গৈ আছো আৰু সেই কাৰণে তাই দৌৰি আছিল আমাৰ লগে লগে আৰু মই তাইক টানি ইফালে বাছত উঠাই ললো তাৰ পিছত আৰম্ভ কৰিলে আমাৰ এই যাত্ৰাটো আকৌ আৰু এইফালে আমাৰ বাস গাড়ীখন আহি এনেকুৱা এটা ষ্ট্ৰেঞ্জ জাগা পালে এই ষ্ট্ৰেঞ্জ জাগাটো চাই আমি সকলোৱে একদম আচৰিত হৈ গৈছিলো আৰু মোৰ বেছি ভয় লাগি আছিল যে এনেকুৱা এটা সৰু গুহাৰ মাজেদি ইমান গাড়ী চলাচল কৰি আছিলে হেয়া চাই মোৰ বহুত ভয় লাগিছিল আৰু এয়া একদম সৰু এটা গুহাৰ নিচিনা ৰাস্তা এন্ড আমি পাৰ হৈ গলো তাৰ পিছতে মই বাৰে গুগল সাৰ্চ কৰি আছিলো লোকেশনটো মই বাৰে দেখি আছিলো আৰু কোড কিমান দূৰ আছে সেইখিনি মই বাৰে দেখিবলৈ চেষ্টা কৰিছিলো তো আমাৰ যাবলগীয়া ঠাই আৰু বেছি দূৰ নাই আমি তাৰ ওচৰে পাজৰে আছো আৰু এইখিনিতে কৈ থওঁ আমি পুৰে গৈ আছো শংকৰগুলাত আৰু এই শংকৰগুলাটো বঙাইগাঁও ডিষ্ট্ৰিক্টত পৰে আৰু ইমান ধুনীয়া সৌন্দৰ্য ইমান প্ৰাকৃতিক দৃশ্য এয়া পাহাৰ তাৰ পিছত আছে ধুনীয়া ৰাস্তা দুয়োকাষে ইমান ধুনীয়া গছ-গছনি তো এইখিনি কেৱল আমাৰ অসমতে পাব দেখিবলৈ আৰু আমাৰ অসমৰ চুকে কোণে যতে যাব আপোনালোকে ততে কেৱল প্ৰাকৃতিক সৌন্দৰ্য ইমান বিউটিফুল ইমান ধুনীয়া জায়গা আমাৰ অসমতে কেৱল দেখা পোৱা যায় তো আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ আমাৰ অসমখন ৰূপহী আৰু ইয়াৰ মাটিবোৰ ইমান বেছি ৰসাল যে ইয়াতে যিকোনো বস্তু ধুনীয়াকৈ লহপহকৈ বাঢ়ি উঠে আৰু গছ-গছনিৰ সংখ্যা বেছি আৰু তাৰ বাবে ইয়াৰ সৌন্দৰ্যটো আৰু বেছি তো এনে এক মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰি আমাৰ হতে আপোনালোকেও বলকচোন আমি ক'ত যাও আৰু এইখিনি ৰাস্তা আছিল পাহাৰৰ মাজেদি অৰ্থাৎ পাহাৰ কাটি এইখিনি ৰাস্তা বনোৱা হৈছিল এন্ড আমি এই পাহাৰৰ মাজেদি বনোৱা ৰাস্তাৰ ওপৰেদি আমি ওপৰ
মানুহে পাহাৰৰ মাজেদি থকা ৰাস্তাৰ কাষে কাষে ঘৰ বান্ধি তেওঁলোকে বসবাস কৰি আছে আৰু ইয়াৰ জনবসতি একদমেই হেৰেঙা এণ্ড ফাইনেলি আমি সকলোৱে সেই মেইন ঠাইডোখৰত আহি উপস্থিত হৈছোঁ আৰু ইয়াৰে পৰা আমি ভিতৰত যোৱা পাৰ্মিশ্যনটো লৈ আছিলোঁ এণ্ড ফাইনেলি এইখিনি ঠাই আছিলে আমাৰ সেই পিকনিক স্পটৰ ঠাই এণ্ড আমি ইয়াতে আহি জাষ্ট আৰু আপোনালোকে চাবই পাৰিছে যে ইয়াৰ পৰিৱেশটো ইমান বেছি ক্লিন আৰু ইমান বেছি পৰিষ্কাৰ আছিলে চাই আমাৰ মনটো একদম ফ্ৰেছ হৈ গৈছিলে আৰু ইয়াতে নামি আমি সকলোৱে ব্ৰেকফাষ্টটো কৰি আছিলোঁ কিয়নো আমি ৰাস্তাত ক'তো ৰখা নাছিলোঁ ৰখি পেলাই আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ তো নামিয়ে ইয়াতে আমাৰ কেম্পটো বনাই তাৰপিছত আমাক ব্ৰেকফাষ্ট দিয়া হৈছিলে আৰু ব্ৰেকফাষ্টখিনি খাই আমি সকলোৱে অকণমান ফুৰিবলৈ আহিলোঁ আৰু ইয়াতে ধুনীয়া এটা ৱাটাৰফল আছে আৰু ধুনীয়া ধুনীয়া পাথৰ আৰু ভ্ৰমণ মানে তাতে থাকিব লাগিব পানী শিল আৰু ৱাটাৰফল গছ গছনি এয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এক দৃশ্য আৰু এইখিনি আছে ইয়াতে আৰু আমাৰ কেম্পত ৰান্ধনীসকলে আমাৰ কাৰণে ভাত বনাই আছিলে আৰু আমি সকলোৱে একেলগে মিলি গ্ৰুপ এটা বনাই অকণমান ফুৰিবলৈ আহিলোঁ আৰু ইয়াৰে ৱাটাৰফল যিটো আছিলে আমি ৱাটাৰফলৰ একদম ওচৰতে আছিলোঁ প্ৰথমতে মই ভয় পাই আছিলোঁ যে মই তাত উঠিব পাৰিম নে নাই কিয়নো আপোনালোকে দেখাই পাই আছে ইমান বেছি ডাঙৰ ডাঙৰ শিল আৰু এই শিলবোৰৰ ওপৰেদি খোজকাঢ়োঁতে মোৰ বহুত বেছি কষ্ট হৈছিলে আৰু ইতিমধ্যে বহুতখিনি ৰাস্তা মই এই শিলবোৰৰ ওপৰেদি পাৰ কৰি আহিলোঁ আৰু এইখিনি উঠোতে মোৰ বহুত ভয় লাগি আছিল ৱাটাৰফল বিচাৰি আহোঁতে সকলোৱে এইখিনি ৰাস্তা অতিক্ৰম কৰি একদম ভাগৰি পৰিছিলে আৰু আহি ইয়াতে অকণমান ৰেষ্ট লৈ আছিলে আহি চাওঁ বহুত মানুহ তাতে ফটো উঠি আছে এণ্ড ফাইনেলি ময়ো ইয়াতে উঠি গ'লোঁ আৰু ৱাটাৰফলৰ একদম ওচৰতে আছোঁ মই আৰু ইয়াতে মাছবোৰে পানীৰ তলত খেলি আছিলে আৰু এই দৃশ্যটো একদম এট্ৰাক্টিভ আছিলে বহুত মনোমোহা আছিলে আৰু আমি সকলোৱে ৱাটাৰফলৰ ওচৰত ফটো উঠিলোঁ আৰু মোৰ প্ৰয়োজনীয় ভিডিঅ'খিনি শ্বুট কৰি ল'লোঁ তাৰপিছত আমি এয়া উভতি আহি আছিলোঁ এণ্ড যাওঁতে ইমান বেছি ক্লান্তি অনুভৱ কৰিছিলোঁ আহোঁতেও ইমান বেছি কষ্ট লাগি আছিলে আৰু মই ভাবি আছিলোঁ মই আৰু বেছি দূৰ যাব নোৱাৰিম বহুত কষ্ট হৈ আছিলে আৰু যিমান বেছি কষ্ট হৈ আছিলে তাতকৈও বেছি এই জেগাটোৰ প্ৰতি মোৰ মায়া জন্মিছিল এই জেগাটো এৰি পেলাই মোৰ উভতি যোৱাৰ মন নাছিল কাৰণ প্ৰাকৃতিক সৌন্দৰ্য চালে মোৰ তাৰ পৰা উভতাৰ কোনো মনেই নাযায় তথাপিও আমিবোৰে উভতিলোঁ আৰু সেইফালে ভাত বনোৱা শেষ হৈছিলে আমি ভাত চাত খাই আকৌ ঘৰমুৱা হৈছিলোঁ আৰু ভাত খোৱাৰ যিখিনি সময় সেই সময়খিনিৰ ভিডিঅ' মই শ্বুট কৰা নাছিলোঁ কাৰণ ইমান বেছি ভোক লাগিছিল আৰু এয়া আপোনালোকে চাবই পাৰিছে কিমান কষ্টকৰ ৰাস্তা অতিক্ৰম কৰিব লগা হৈছিলে তো বহুত ভোক লাগিছিলে আৰু ভোকত আমি সকলোৱে খাবলৈ বহিছিলোঁ আৰু সেইবাবেই মোৰ ভিডিঅ'টো শ্বুট কৰা নহ'ল খোৱাৰ সময়ৰ এণ্ড ফাইনেলি আমি কেইটামান ফটো উঠিলোঁ আৰু সেই ইনষ্টাগ্ৰামত পোষ্ট কৰিছোঁ অলৰেডি আৰু তাৰপিছতে খোৱা লোৱা শেষত আমি সকলোৱে ঘৰমুৱা হৈ আছিলোঁ আৰু এয়া আপোনালোকে চাব পাৰিছে বাছত ছাৰসকলে ইমান বেছি এনজয় কৰি আছিলে ইমান বেছি ফূৰ্তি কৰি আছিলে ছাৰসকলে অহাৰ সময়ত কিন্তু ইমান বেছি ফূৰ্তি কৰা নাছিলে এতিয়া যিমানখিনি ফূৰ্তি কৰি আছে তেওঁলোকে বহুত নাচিছিলে আৰু সেয়া চাই বহুতে হাঁহিছিলে আৰু ইয়াতে মাইনাজনীৰ পাপাই ডান্স কৰি আছিলে আৰু মইনাই সকলোখিনি চাই আছিলে আৰু এইফালে চাওক কিমান বেছি ফানি ডান্স কৰি আছিলে ছাৰসকলে ইয়াতে মোৰ সমবয়সীয়া কোনোৱে নাছিল সেইকাৰণে মই ভাবিছিলোঁ বহুত বেছি এনজয় নহ'ব কিজানি বাট ছাৰসকলে যে ইমান বেছি ফূৰ্তি কৰিব ইমান বেছি এনজয় কৰিব সেইখিনি মই কেতিয়াও ভবা নাছিলোঁ আৰু এয়া সমবয়সীয়া ল'ৰা ছোৱালীৰ লগত আমি যেনেকৈ ফূৰ্তি কৰোঁ ইয়াতে তেনেকুৱাই ফিল হৈ আছিলে আমি ছোৱালীসকলে বহি ছাৰসকলৰ ডান্সখিনি চাই আছিলোঁ ছাৰসকলৰ ইমান বেছি ধুনীয়া আৰু এট্ৰাক্টিভ নৃত্য আপোনালোকে উপভোগ কৰক আৰু এয়া আছিলে আমাৰ ছাৰসকলৰ বহুত ধুনীয়া ডান্স তো কাৰ ডান্স আপোনালোকৰ ওচৰত বেছি ভাল লাগিছে সেইখিনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেখাই আছে নেক্সট ব্লগত তেতিয়ালৈকে আপোনালোকে মোৰ লগত থাকিব আৰু শেষত আকৌ এবাৰ মনত পেলাই দিছোঁ ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেখাই আছে নেক্সট ব্লগত তেতিয়ালৈকে টাটা বাই বাই